Hello everyone, welcome to my YouTube channel. মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আছে গুৰু জয়ন্তী। আমাৰ ইয়াত এবাৰ গুৰু জয়ন্তী দুদিনীয়া কাৰ্যসূচীৰে পাতিছে। আপোনালোককো দেখাই যাম এই দুদিনত কি হয়। মানে এটা ব্লগতে দুদিনৰ কাৰ্যসূচীসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আজি দিনতো নামঘৰলৈ যাম, সেয়াও দেখাম, ৰাতিকেও যাম আৰু কাইলৈও যাম। সেইখিনি গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম যিমানখিনি পাৰোঁ। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ন'টিফিকেশ্যনবোৰ পাই থাকিবৰ বাবে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। গতিকে চাই থাকক আজিৰ দিনটো কি কৰোঁ, আজিৰ দিনটো আৰু কাইলৈ দিনটো। মানে দুদিনীয়া কাৰ্যসূচী যিহেতু আছে, দুদিনৰ মিলাই কৰি মই এটা ব্লগত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে চাই থাকক। এতিয়া আমি ঘৰৰ পৰা নামঘৰলৈ বুলি ওলাই আহিছোঁ। দিনত যিহেতু নাম ল'ব সেই বুলি ওলাই আহিছোঁ আৰু নামঘৰটো যিহেতু ওচৰতে খোজকাঢ়িয়ে আহিছোঁ আৰু তাৰপাছত এতিয়া আমি গৈ নামঘৰো পালোঁগৈ। চাওক, এয়া আমাৰ গাঁৱৰ বৰনামঘৰ। ভিতৰলৈ সোমাই গৈছোঁ প্ৰথমতে, তাৰপাছত এয়া চাকি জ্বলাবলৈ ধৰিছোঁ। যিহেতু চাকি জ্বলাই ভিতৰত সোমামগৈ, গতিকে আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ অলপমান যিমান পাৰিছোঁ। চাকি জ্বলাই হোৱাৰ পাছত আমি ভিতৰলৈ সোমাই গ'লোঁ। তাৰপাছত অলপ টাইম বহাৰ পাছতে এয়া আমাক পায়স আৰু বুনিয়া ভুজিয়া খাবলৈ দিলে আৰু এগৰাকী মোৰ খুৰী হয়। তাৰপাছত এইফালে মানুহ দেখিছে নহয়, বহুত মানুহ হৈছে দিনত যিহেতু নাম পাতিছে। আৰু এয়া মোৰ খুৰী হয় দেই, সকলোকে চিনাকি কৰাই দিছোঁ। আৰু এয়া গোটেইখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিম, চাই যাব ভিডিঅ'টো সম্পূৰ্ণকৈ, অলপো স্কিপ নকৰিব। পায়স খাই হোৱাৰ পাছত এতিয়া সকলোৱে নামত বহিলে, নাম লৈ আছে। গতিকে আপোনালোককো অলপ দেখাইছোঁ আৰু চাই লওক আমাৰ ইয়াত কেনেদৰে নাম প্ৰসংগ কৰা হয়। আপোনালোকেও চাওক আৰু জনাব কমেণ্টত আপোনালোকৰ ফালে কেনেকুৱা কি নিয়মত এনেকৈ পালন কৰা হয় গুৰু জয়ন্তী, জনাব দেই। আমাৰ পাপাই আকৌ এনেদৰে নামঘৰত যদি কিবাকিনি পতা হয় এপাক ননচাকৈ থাকিবই নোৱাৰে। গতিকে পাপাই নাচি থকা ভিডিঅ' অলপমান কৰি ৰাখিলোঁ, ভাবিলোঁ আপোনালোককো দেখাওঁ। আশা কৰিছোঁ আপোনালোকে কোনো যাতে বেয়া কমেণ্ট নকৰে। বেয়া কমেণ্ট কৰিলে অলপমান মোৰো বেয়া লাগিব। যাতে আপোনালোকে ভিডিঅ'টো ভালদৰে আঁকোৱালি লৈ মৰম দিয়ে তাকে কামনা কৰিছোঁ আৰু আপোনালোকেও উপভোগ কৰক সেইবুলি ভাবিয়েই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। এয়া তাৰপাছত নাম প্ৰসংগ কৰি হোৱাৰ পাছত আমাক প্ৰসাদ দিলে আৰু এয়া দেখিছেই নহয়, সকলোৱে প্ৰসাদ খাবৰ বাবে একেলগে বহিছে। প্ৰসাদ খাই কৰি হোৱাৰ পাছত আমি ঘৰমুৱা হ'লোঁ। ঘৰলৈ গৈছিলোঁ বুলি যে কৈছিলোঁ আপোনালোকক, মানে গুৰু জয়ন্তী উপলক্ষে দিনত সেয়া নাম পাতিছিলে। দিনত এনেকৈ মানে ডেকা গাভৰুবোৰ যোৱা নাই, কিন্তু মোৰ মাহঁত যোৱাৰ কাৰণে মাহঁতৰ লগতে গ'লোঁ আৰু ঘৰৰ সকলো গৈছিলোঁ আৰু আহিলোঁ। আহি পেলাই এতিয়া ভাগৰ লাগিলে অলপমান বিচনাত এনেই পৰি দিলোঁ। তাৰপিছত আকৌ সন্ধিয়াকৈ যাম, এতিয়া ৰাতি হ'লেই, মানে সন্ধিয়া হৈছে, ৰাতিকৈ আকৌ যামেই। মানে গুণমালা আছে যে, গুণমালাৰ কাৰণে যাম। আমাৰ মানে দুদিনীয়া কাৰ্যসূচীৰে পাতিছে। এতিয়া মানে ভাত চাত বনাওঁগৈ আৰু চাহ তাহ অলপ খাই লওঁ, তাৰপিছত আকৌ যাম। আপোনালোককো দেখাই থাকিম, চাই থাকিব। ৰাইজ এতিয়া ৰেডি হৈ গ'লোঁ নামঘৰলৈ যাবৰ কাৰণে আৰু নামঘৰত গৈ পেলাই লগ পাই আছোঁ, চাই থাকিব দেই। আমি নামঘৰলেও নাচোঁ, তাইও পৰা হয়। হা? লাইকটা কৰি দিওঁ, বাহিৰত ওলাই আহিম আৰু কথা কেলৈ কওঁ বাৰু? হ'ব গ'ল। হাই গাইজ, কৈ দিয়া, কৈ দিয়া, আজি আমি নামঘৰলৈ যাম। ভালকৈ কোৱা। আজি আমি নামঘৰলৈ যাম। ঘৰৰ পৰা ওলাই গৈ আকৌ ডাঙৰ বাহঁতৰ ঘৰত সোমালোগৈ। দেখিলোঁ সিহঁতে দেখোন কোনো ওলোৱাই নাই। তাৰপাছত ভাত খাই সিহঁতে আজৰি হ'ল বুলি কৈছে। তাৰপাছত ছোৱালীজনীক এনেকৈ উলিয়াই দিবলৈ ক'লে, চুলি তুলি বান্ধি দিবলৈ ক'লে। মই চুলি তুলি বান্ধি তাইক ৰেডি কৰি দিলোঁ। সেইফালে এয়া চব বহি আছে, পাপাও বহি আছে, বাহঁতৰ লগত একেলগে যাম বুলি সিহঁতৰ ঘৰত ৰৈ দিলোঁ। এতিয়া বাহঁতৰ ঘৰত সোমাইছিলোঁ, বাহঁতেও ওলাই হৈ গ'ল। এতিয়া নামঘৰলৈ গৈ আছোঁ, লগ পাই আছোঁ। দেখিছে নহয়, এয়া মোৰ সম্পত্তি। দেখিছে কিমান সৰুতে মাহীয়েক হ'লোঁ, এইগাল সম্পত্তি। আবৌ
আৰু বাহঁতৰ ঘৰৰ পৰা যিহেতু নামঘৰলৈ বেছি দূৰ নাছিলে, আমি অলপ দেৰি খোজকাঢ়ি গৈয়ে চাওক নামঘৰ পালোগৈ। আৰু গৈয়ে দেখিলোঁ এনেকৈ ধুনীয়াকৈ চাৰিওফালে চাকি জ্বলাই থোৱা হৈছে আৰু মানুহৰ ঘৰে ঘৰেও আজি চাকি জ্বলাইছে। যিহেতু গুৰু জয়ন্তীৰ দিনা এনেকৈ সকলোৰে ঘৰে ঘৰে চাকি জ্বলোৱাই হয়। নামঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ। সোমাই গৈ পেলাই দেখিলোঁ মানুহবোৰো লাহে লাহে আহিছে আৰু আমি নামঘৰত গৈ যেতিয়া পাইছোঁ তেতিয়া শাস্ত্ৰ পাঠ কৰি আছে আৰু মানুহবোৰো লাহে লাহে আহিবলৈ লৈছে। আৰু যিহেতু আমি তাত 9:30মানত গৈ পাইছোঁগৈ, মানুহবোৰ লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে। শাস্ত্ৰ পাঠ কৰি হোৱাৰ পাছতে সকলোৱে এটি-ঘোষাৰে গুণমালা ভাগ গাবলৈ আৰম্ভ কৰিছে। গুৰুজনাৰ কথা কৈ থাকিলেও সুৰ পেলাব নোৱাৰি। গুণমালা হৈছে এখন সৰু আকাৰৰ পুথি, কিন্তু সেই সৰু আকাৰৰ পুথিখনৰ মহত্ব বহুত বেছি। কাৰণ দ্বাদশ স্তম্ভ ভাগৱতৰ সমস্ত সাৰ সংগ্ৰহ এই গুণমালা পুথিখনত পোৱা যায়। এই পুথিখনত কৃষ্ণলীলাৰ আটাইখিনি ইয়াত সোমাই থোৱা হৈছে। গতিকে আপোনালোকে চাই ভাল পাব। ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যদি ভাল পায় কমেণ্ট লাইক এটাও কৰি দিব বুলি আশা কৰিলোঁ।
নাম ল'বলৈ সকলো নামত বহিলে আৰু এতিয়া নাম লৈ আছে। তেতিয়া হয়তো 11:30 বাজি পাৰেই হ'ল আৰু যিহেতু দ্বিতীয় দিনৰ কাৰ্যসূচী আছে ভাগৱত শোভাযাত্ৰা, গতিকে আজি হয়তো সোনকালো হ'ব পাৰে নহয়তো দেৰিও হ'ব পাৰে, কোনো ঠিক নাই। গতিকে আপোনালোকেও ভিডিঅ'টো চাই যাওক, শেষলৈকে চাব, ভাল পাব। লগতে আপোনালোকৰ ফালেনো কেনেদৰে গুৰু জয়ন্তী পালন কৰা হয় সেয়াও কমেণ্টত জনাব বুলি আশা থাকিল। আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট এটা কৰি দিব। প্ৰায় নাম সামৰালে 1টা মানেই বাজিলে আৰু মানুহবিলাকৰ টোপনিও ধৰিছিলে। গতিকে এইফালে সকলোৱে খোৱা ব্যৱস্থা কৰি আছে আৰু আনফালে গোপিনী কেইগৰাকীমানে বৰগীত পৰিৱেশন কৰি আছে। আৰু এয়া আমাৰ ওচৰলৈ পাপা আহি ভাগিনকেইটাক কিবাকিনি কৈ গৈছে সোনকালে খাবৰ বাবে, কাৰণ ঘৰলৈ আমাৰ অকণমান দূৰ আছে। ঘৰলৈ গৈ শুই কৰি আকৌ তাৰ পাছদিনা ওলাই আহিব লাগিব নামঘৰলৈ বুলি। আৰু এইজনী মোৰ খুৰী ছোৱালী হয়। মোৰ মানে খুব টোপনি লাগিছিলে আৰু তাৰপিছতে বহি কিবাকিনি কথা পাতি আছিলোঁ। ঘৰত লাগিলে যিমান খোৱাত নলগাকৈ ভাত সাজ নাখাওঁ কিয়, নামঘৰত লাগিলে সুদা ভাতেই হওক, কিন্তু সেই ভাত সাজৰ সোৱাদেই বেলেগ, মানে সুকীয়া আৰু। ৰাইজ এতিয়া 1টা বাজি গ'ল আৰু আমি এতিয়া ঘৰ আহি আছোঁ আৰু এতিয়া গৈ পেলাই শুই দিমগৈ আৰু খুব ভাগৰ লাগিছে। গতিকে কাইলৈ লগ পাই আছোঁ আপোনালোকক, গতিকে চাই থাকিব। গুড নাইট। গুড মৰ্ণিং এভৰিৱান। কালি যিহেতু ঘৰলৈ অহা 1টা বাজিলে, বহুত দেৰি হৈ গ'ল, গতিকে আজি শুই উঠাৰ অলপ দেৰি হ'ল। 8:30 মানত উঠিছোঁ আৰু এতিয়া কাম বন কৰি গা ধুই আহিছোঁ, চুলিকেইটালৈ ধুই আহিছোঁ আৰু এতিয়া 9:30 বাজিছে। তাৰপিছত এতিয়া চাহ তাহ অলপ খাম আৰু তাৰপিছত আকৌ নামঘৰলৈ বুলি ওলাই যাম। আপোনালোককো দেখাই যাম আজি দিনটোৰ কাৰ্যসূচীবোৰ। আজি নাম ল'ব হয়তো আৰু প্ৰচেশ্যন কৰাব আৰু বৰষুণো দি আছে, বতৰটো আজি কি হয় ঠিক নাই, আপোনালোককো দেখাই যাম। গতিকে চাই থাকিব আৰু যদি ভাল লাগে লাইক এটা। আৰু এতিয়া ৰেডি হৈ গ'লোঁ, চাওক মাও ওলাই আছে, উঠিলে ময়ো ৰেডি হৈ গ'লোঁ। তাৰপিছত এতিয়া গৈ থাকোঁ আৰু তাৰপিছত তাত গৈ আপোনালোকক লগ পাই আছোঁ, চাই থাকিব দেই। আৰু এতিয়া আমি গৈ আছোঁ আৰু শুনকচোন, নামঘৰৰ পৰা আমাৰ ঘৰৰ ওচৰলৈকে মাতবোৰ আহি আছে আৰু বাহঁত ৰৈ আছিলে আমাৰ বাবে। এতিয়া বাহঁতৰ লগত একেলগে নামঘৰলৈ বুলি ওলাই আহি আছোঁ, যিহেতু তাইৰ ঘৰ আমাৰ ওচৰতে, গতিকে আহি আছোঁ আৰু এতিয়া আমি দেখিছে নহয় নামঘৰ আহিও পালোহি। প্ৰায় মানুহবোৰ আহিবলৈ লৈছে আৰু যিহেতু আজি ভাগৱত শোভাযাত্ৰা আছে। আৰু এয়া চাওকচোন, আজি আমাৰ ভাগিন দুজনীও চাদৰ মেখেলা পিন্ধি আহিছে। মানে আমাকে দেখি আৰু সিহঁতৰ দুজনীও মানে পিন্ধিবলৈ লাগে, খুব উৎপাত লগাইছে চাদৰ মেখেলা পিন্ধিবলৈ। আমি যেতিয়া নামঘৰলৈ আহিছিলোঁ তেতিয়া শাস্ত্ৰ পঢ়ি আছিল আৰু নাম প্ৰসংগ কৰিলে। নাম প্ৰসংগ কৰি হোৱাৰ পাছত এতিয়া ভাগৱত শোভাযাত্ৰাৰ বাবে ভাগৱতখন বাহিৰলৈ উলিয়াই নিবলৈ ধৰিছে আৰু সকলো মানুহে এনেকৈ যাতে যিজন ককায়ে ভাগৱতখন মূৰত তুলি লৈ বাহিৰলৈ উলিয়াই নিব, সেই ককাজনৰ যাতে চৰণ চুই পেলানি নিজৰ আশীৰ্বাদ ল'ব পাৰে, সেই হেতুকে সকলোৱে এনেদৰে গামোচা পাৰি দিছে আৰু পদৰ ধূলা পাবলৈ সকলোৱে আগ্ৰহেৰে ৰৈ আছে। আৰু এই সময়কণত যাতে একো দায় দোষ নালাগে সেই বুলি সকলোৱে প্ৰাৰ্থনা কৰে আৰু আপোনালোককো দেখাই যাবলৈ চেষ্টা কৰিছোঁ যিমানখিনি পাৰিছোঁ। গতিকে আপোনালোকেও চাওক আৰু লগতে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট কৰিব।
এয়া আপোনালোকে এতিয়া দেখিছে ভাগৱত শোভাযাত্ৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে আৰু এয়া ভাগৱত এনেদৰে সজাই কৰি লৈ যোৱা হৈছে আৰু সকলো মানুহ এয়া নামঘৰৰ পৰা ওলাইছে। ৰাইজ এতিয়া ভাগৱত ঘূৰাই আছে আৰু মই ঘৰলৈ আহি আছোঁ, মানে চাকি ধূপ জ্বলাব লাগিব যে, সেইকাৰণে মই ঘৰলৈ আগতীয়াকৈ মানে বেলেগ এটা ৰাস্তা দি গুচি আহিছোঁ। ৰাইজ এতিয়া ভাগৱত আনি আছে আৰু আমি ঘৰত আহি পালোহি আৰু এতিয়া বাহিৰত আমি চাকি বাতি জ্বলাবলৈ ৰেডি কৰি যাব। বেছি দেৰি নকৰে, মানে তাতে কোৱা আছে মানে জয় দিব আৰু নিব, জয় দিব আৰু নিব এনেকুৱা। টানি পোৱা নাছিল কৃষ্ণ আজিৰ এই দিনটোৰ বাবে সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই থাকে, কাৰণ আজিৰ এই দিনটো সকলোৱে খুব ভালকৈ উদযাপন কৰে আৰু যিহেতু আমাৰ গুৰুৰ জন্ম জয়ন্তী, সেইহেতুকে এনেদৰে আনন্দ উল্লাহেৰে সকলোৱে এদিন ফূৰ্তি কৰিবলৈ পায়, সকলো গাঁৱৰ মানুহ মিলি। গতিকে আপোনালোককো দেখাবলৈ চেষ্টা কৰি গৈছোঁ যিমানখন পাৰিছোঁ, চাই যাব ভিডিঅ'টো। ভাগৱত শোভাযাত্ৰা কৰি অহাৰ পাছত সকলোৰে ভোকো লাগিছে, যিহেতু ৰাতিপুৱা নামঘৰলৈ আহোঁতে কোনো হয়তো ভাত খাই অহা নাই, গতিকে এয়া ভাত দিছে। তাৰপিছত ভাত খাই মেলি ঘৰৰ ফালে বুলি আহোঁতে এয়া চাওক, ৰাস্তাতে দেখা পালোঁ হাতী বাবা আৰু মাকৰ পাছত চাওকচোন পোৱালিটো কিমান ধুনীয়াকৈ গৈ আছে। ৰাইজ এতিয়া ঘৰত আহি পালোহি, বহুত ভাগৰ লাগিছে, মানে কি ক'ম আপোনালোকক, বহুত বেছি ভাগৰ লাগিছে। এতিয়া শুই দিম চাগে অলপমান। আৰু এইফালে চাওকচোন, আমাৰ গড্ৰেজৰ গোটেই কাপোৰবোৰ এনেকৈ উলিয়াই থোৱা আছে, মানে আমাৰ গড্ৰেজত গাড়ী সোমাইছে আৰু গোটেই আধা আধুৰা কাপোৰ মানে গোটেই শেষ কৰিলে, বাকী এইবোৰ ভালকৈ ভৰাব লাগিব জোকাৰি মেলি।
গতিকে আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ আৰু যদিহে মোৰ ব্লগটো চাই আপোনালোকৰ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰ এটাও কৰি দিব যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব চ' থেংক ইউ বাই বাই